অনুভূতিৰ এক পৃষ্ঠা জাগিৰোড কলেজ জাগিৰোড কলেজ মোৰ বাবে এটি নাম নহয়, স্মৃতিৰ এক টোপোলা। কলিতা দোকানৰ পৰা আৰম্ভ কৰি বয়জ হোষ্টেললৈ গোটেইবোৰ মোৰ চিৰপৰিচিত। স্নাতক প্ৰথম বৰ্ষৰ কলেজত খোজ দিয়ে যি কিলিং ছায়েন্স ব্লকত সোমালো, তাৰ পৰা যে আকৌ কেতিয়া আহি অন্তিমটো ক্ষণত উপস্থিত হলো গমকে নাপালো। বটানী ডিপাৰ্টমেণ্ট মোৰ বৰ প্ৰিয়। দত্ত ছাৰ, পল ছাৰ, বিশ্ব ছাৰ আৰু কিমান যে ছাৰ মেমক লগ পালো। খুৰাৰ পৰা যে চাহ একাপ খুজি খোৱাত মই কেতিয়াও কুণ্ঠাবোধ কৰা নাছিলো। আজিও মনত পৰে ক্লাছৰ মাজতে বেগ উলিয়াই কৰা চাহ উইথ চিংৰা পাৰ্টিবোৰ। পল ছাৰৰ খং আৰু দত্ত ছাৰৰ দে মই বুঢ়া হলো বুলি কোৱা কথাবোৰ। আৰু পঢ়াৰ মাজতে চান্স বিচাৰি আড্ডা দিয়াত আমিতো ভাই পাকৈত আছিলো। লগৰবোৰো পালো একদম আপোন। কেতিয়াও কোনো ভাগ বতৰা লোক ঠাক নাই। এনি টাইম মস্তি কৰিব লাগে মানে। প্ৰত্যেকজন শিক্ষকৰে কিমান যে কাৰ্টুন বনালো আৰু কিমান যে নাম দিলো তাৰ সীমা সংখ্যা নাই। ক্লাছ লেটকৈ যোৱাতেই হওক বা ক্লাছ বাং কৰাতেই হওক আমাৰ সমান গালি চাগে কোনো শুনা নাই। বটানী ডিপাৰ্টমেণ্ট মোৰ বাবে এটি ডিপাৰ্টমেণ্ট হৈ থকা নাছিল, হয়তো মোৰ বাবে এটি ঘৰ হৈ পৰিছিল। মা দেউতাৰ দৰে ছাৰ মেমহঁতে মৰম কৰিছিল আৰু ককাৰ দৰেই খুৰাহঁতে জমনি কৰিছিল আৰু আমিবোৰ যেন তেওঁলোকৰে সন্তান হৈ পৰিছিলোঁ। সেইবাবেই কৈছিলোঁ জাগিৰোড কলেজ মোৰ বাবে এটি নাম নহয়, স্মৃতিৰ এক টোপোলা।